গীতা, ডাঙৰজন পিতেক ৰাহুল আৰু সৰুজন পিতেক অৰ্ণৱ। তেওঁলোকৰ বাপেক নোহোৱাত ৰাহুল আৰু অৰ্ণৱে দুয়োটা মিলি মাটিৰ বাচনৰ এখন দোকান দিয়ে বজাৰত। মা, আমি দোকান খুলিবলৈ যাওঁ। মাকক মাত লগাই ৰাহুল আৰু অৰ্ণৱ বজাৰত যায় আৰু সিহঁতৰ নিজৰ দোকান খোলেগে। সিহঁতৰ গাঁৱৰে দাদা এজন চহৰত থাকে। এদিন ককায়েকজনে আহি অৰ্ণৱ আৰু ৰাহুলে বজাৰত মাটিৰ বাচনৰ বিক্ৰী কৰি থকা দেখি সিহঁতৰ দোকানত সোমায় আৰু সিহঁতৰ বস্তুসমূহ দাম দৰ কৰি সিহঁতৰ লগত চহৰৰ কিছু কথা আলোচনা কৰে। হেৰ', তহঁত দুটাৰ কি খবৰ? তহঁতে যে বস্তুখিনি বিকিছ, বস্তুসমূহৰ দাম কেনেকুৱাও? দাদা, আছোঁ আৰু দিয়ক। বস্তুবিলাকৰ দাম বেছি নহয় দিয়ক, চব 100 টকাকৈ ৰাখি থৈছোঁ আৰু। গাঁৱতনো ইমান কোনে কিনিব এয়া বস্তু? হেৰ', চহৰত যাবিচোন, এয়া বস্তুৰ দাম আছে। ককায়েকজনে সেইবুলি কোৱাত অৰ্ণৱ আৰু ৰাহুলে পিছদিনা চহৰত যোৱাৰ কথা সিদ্ধান্ত কৰে। সিহঁতে সন্ধিয়া নিজৰ দোকান বন্ধ কৰি চহৰৰ কথাকে ভাবি ভাবি ঘৰলৈ আহে আৰু আহি মাকক চহৰ যোৱাৰ কথাসমূহ ভালদৰে কয়হি। মা, আমাৰ যে গাঁৱৰে ৰুবুল দাদা যে চহৰত থাকে, আজি তেখেতক লগ পাইছিলোঁ নহয়। চহৰত বোলে মাটিৰ বাচনসমূহৰ দাম বেছি, সেইকাৰণে আমি ভাবিছোঁ চহৰলৈকে যাওঁ নেকি কাইলৈ মানে। হ'ব বোপাই, যি ভাল দেখ তাকে কৰিবি। সেইবুলি মাকক সোধ-পোছ কৰি লৈ দুয়োটাই চহৰ যোৱাৰ কথা সিদ্ধান্ত কৰে। পিছদিনা ৰাতিপুৱাই অৰ্ণৱ আৰু ৰাহুলে নিজৰ বেপাৰ কৰিবৰ কাৰণে বস্তুসমূহ বিকিবৰ বাবে সিহঁত চহৰলৈ ওলাই আহে। সিহঁতৰ গাঁৱৰ পৰা চহৰ বহুত দূৰ, সেয়েহে টোপোলাসমূহ ভালদৰে বান্ধি নিজৰ কান্ধতে লৈ চহৰৰ বাবে খোজকাঢ়ি ঘৰৰ পৰা ওলাই আহে। সিহঁত চহৰ যাবৰ বাবে কোনো ধৰণৰ ব্যৱস্থা নাছিলে। সিহঁত গৈ এখন হাবিৰ মাজত পায়গে আৰু তেতিয়া সিহঁতৰ বেলি ডুবিবৰ সময় হয় আৰু ভায়েকৰ বহুত পিয়াহ ধৰে। তেতিয়া ককায়েকক কয়, দাদা, পানী পিয়াহ লাগিছে, পানী অকণ খাওঁগে বৌ। পানী খাই দুয়োটাই গছৰ তলত অকণ সময় জিৰায় আৰু ককায়েকে কয় তেতিয়া, ব'ল ভাইটি, সন্ধিয়া নালাগোতে গৈ আমি চহৰ পাবগৈ লাগিব। ব'ল, ইয়াত বহি থাকিলে আমাৰ কাম নহ'ব নহয়। সেইবুলি কৈ সিহঁত চহৰলৈ যায় আৰু সন্ধিয়াত গৈ সিহঁত চহৰ পায়। চহৰ পাই সিহঁতে নিজৰ বস্তুসমূহৰ দোকান দিয়া আৰম্ভ কৰে আৰু সিহঁতৰ বস্তু দেখি সকলো মানুহ আহে আৰু সিহঁতৰ বস্তুসমূহ গাঁৱৰ দামতকৈ বেছি দাম দি কিনে। সিহঁতে চহৰত পোৱা পইচাসমূহে নিজৰ মাক আৰু দুইটা ভাই-ককাই অতি আনন্দ মনেৰে থাকিবলৈ ল'লে। কাহিনীটোৰ পৰা এটা কথাই বুজা যায় যে কষ্টৰ ফল সদায় মিঠা। যদি আমি কষ্ট কৰোঁ তাৰ ফল আমি নিশ্চয় পামেই।